মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতে এবাৰ ধৰ্ষণকাৰীৰ ঘৰত চলিল বুলডোজাৰ। 3 মে'ত তিনি পাখণ্ডই দুগৰাকী কিশোৰীৰ লগত কৰিছিলে কুকাণ্ড আৰু এই সমগ্ৰ ঘটনাৰ পিছতে উত্তাল হৈ পৰিছিলে দুধনৈ। এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যথেষ্ট কঠোৰ হৈছিল আৰু আজি দেখিবলৈ পোৱা গৈছে মূল অভিযুক্ত ধন আলী তালুকদাৰৰ ঘৰত চলে উচ্ছেদ। আৰক্ষী প্ৰশাসনে ভাঙি দিয়ে অভিযুক্তৰ ঘৰ। এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ খবৰ জনাই আছে। এটা বিশেষ চক্ৰই অসম অশান্ত কৰিছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু ইয়াৰ উত্তৰ শীঘ্ৰেই উলিওৱা হ'ব বুলি হুংকাৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উত্তাল পৰিৱেশ কিহৰ কাৰণে তেওঁলোকে মূৰ দাঙি উঠিছে। অসম আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব লাগে। মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতেই ধৰ্ষণকাৰীৰ ঘৰত এবাৰ বুলডোজাৰ চলিল আৰু দুধনৈ এই কুকাণ্ড সংঘটিত কৰা পাখণ্ডকেইটা ধন আলী তালুকদাৰ, আনহাতে শেখব আলী, সোনিয়া বেগম, ৰহমান আলী, বাহাৰ আলী। 5 মে'ত অভিযুক্তৰ ঘৰলৈ সোধপোছ কৰিবলৈ গৈছিল যুৱকৰ এটা দল আৰু ঘটনাক লৈ অভিযুক্তৰ পৰিয়ালৰে সংঘাত হৈছিল যুৱকৰ দলটোৰ। আনহাতে অভিযুক্তৰ পৰিয়ালৰ লোকৰ আক্ৰমণত মৃত্যু হৈছিল হিৰণ্ময় খাকলাৰিক নামৰ যুৱকৰ আৰু তাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছিল সমগ্ৰ অঞ্চল আৰু শনিবাৰে ভুক্তভোগী পৰিয়ালত উপস্থিত হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। খিলঞ্জীয়ৰ ওপৰত বিশেষ সম্প্ৰদায়ৰ উৎপাত নচলিব, এই হুংকাৰ জয়ন্ত মল্ল বৰুৱা। আৰু ইয়াৰ বিৰুদ্ধে যিমান কঠোৰ হ'ব লাগে আমি সিমান কঠোৰ হ'ম, তেনেধৰণৰ এতিয়া মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। 3 মে'ত য'ত 3 পাখণ্ডই দুগৰাকী কিশোৰীৰ লগত কৰিছিল কুকাণ্ড আৰু বৰ্তমান সময়ত আমি দেখুৱাব বিচাৰিম বুলডোজাৰ চলাৰ দৃশ্য। অভিযুক্তৰ ঘৰ বৰ্তমান ভাঙি দিয়া হৈছে। ধন আলীৰ ঘৰত আপোনালোকক দেখুৱাইছে, এয়া বুলডোজাৰ চলাইছে, ঘৰ ভাঙি দিয়া হৈছে। যি কুকাণ্ড কৰিছিলে তাৰ এয়া ভয়ংকৰ পৰিণতিত ঘৰ ভাঙি দিয়া হৈছে। ধৰ্ষণকাৰীৰ ঘৰত এনেদৰে প্ৰশাসনে চলালে এইবাৰ বুলডোজাৰ। ধন আলী তালুকদাৰৰ ঘৰ এয়া আপোনালোকে দেখিবলৈ পাইছে, বুলডোজাৰেৰে ভাঙি দিছে। আনহাতে চৰকাৰী পক্ষই বাৰম্বাৰ এটা কথা কৈছে, বিশেষ সম্প্ৰদায়ৰ উৎপাত নচলিব। এই মুহূৰ্তৰ যি ভয়ংকৰ আচলতে পৰিৱেশৰ সৃষ্টি হৈছিলে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে 3 মে'ত 3 পাখণ্ডই দুগৰাকী কিশোৰীৰ লগত কুকাণ্ডৰ কৰাৰ এয়া ভয়ংকৰ পৰিণাম তেওঁলোকে পাইছে। মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতেই ধৰ্ষণকাৰীৰ ঘৰত এনেদৰে এতিয়া বুলডোজাৰ চলিছে। আজি মূল অভিযুক্ত ধন আলী তালুকদাৰৰ ঘৰত এয়া উচ্ছেদ চলা আপোনালোকে দেখিবলৈ পাইছে। আৰক্ষী প্ৰশাসনে ভাঙি দিয়ে অভিযুক্তৰ ঘৰ। এটা বিশেষ চক্ৰই অসম অশান্ত কৰিছে বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ উত্তৰ শীঘ্ৰেই উলিওৱা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছিলে আৰু মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতে এয়া মূল অভিযুক্ত ধন আলী তালুকদাৰৰ ঘৰত বুলডোজাৰ চলিছে। ঘৰ সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছে। 3 মে'ত 3 পাখণ্ডই দুগৰাকী কিশোৰীৰ লগত কুকাণ্ড কৰিছিলে আৰু তাৰে মূল অভিযুক্ত ধন আলী আছিল আৰু সেই ধন আলীৰ ঘৰতে আপোনালোকে দেখিবলৈ পাইছে বুলডোজাৰ চলাইছে, ঘৰ ভাঙি দিছে।